নমস্কাৰ, কি খবৰ? সকলোৰে ভালনে? আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। মানে কি আজি আমি লগৰবোৰৰ লগত পিকনিক খাব গৈ আছোঁ। ব'লক আপোনালোককো দেখাওঁ। ব'লক গাড়ীত কোনে যাব লৈছে আৰু গাড়ীত ভিডিঅ'বোৰ দেখাই থাকিম বাৰু। আমি চব ওলালোঁ যাবলৈ, ৰেডি হ'লোঁ। আমাৰ লগৰ নিচাই কেনেকুৱা লাগিছে? আপালো দেখাই দিছো ফাইনেলি আমি জোনাৰী টাউনত সোমাইছো। বেছি দূৰ নাই, লক্ষ্যস্থান পামগৈ। আমি টাউনত সোমাইছো। সোণাৰী কলেজ। চ' ফাইনেলি আমি পালোহি আৰু ইয়াত এই আৰম্ভ কৰিবলৈ লোৱা হৈছে খানা। মই দেখাইছোঁ আপোনালোকক। আৰম্ভ কৰিবলৈ লোৱা হৈছে। স্কিম বান্ধিছে। খৰি, পানী, মাংস চব অনা হৈছে। কাম লাগিছে আমাৰ দাদাই। পিকনিক খালে নহ'ব, গাহৰি মাংস লাগিব। এই গাহৰি মেইন। কি বইল কৰিলে কি গাহৰি মাংস খাবি? বলিয়া নেকি? বইল কৰি গাহৰি মাংস খাই নি আৰু। ৰেডি হৈ গ'ল দেই আমাৰ এইবোৰ চব ৰেডি হৈ গৈছে অলৰেডি। চাউল বনি আছে, পানী ডিজেল লাগি আছে, খৰিকা বনাই আছে। মুঠতে খা গাহৰি মেইন। চ' আগবাঢ়িছে কাম, বনি আছে মাংস চাংস। হ'ব আমাৰ ৰান্ধনিৰ পৰা দুআষাৰ বনি লওক। গাহৰি বনি আছে দেই ইয়াত। গাহৰি অঁ কিবা দুআষাৰ কৈ দিয়াচোন তোমাৰ ফালৰ পৰা ন? কৈ দিয়া। বনি আছে গাহৰি, ভাত বনি আছে। আইটেমটো কি হ'ব কৈ দিয়া। আইটেমটো আমাৰ গাহৰি, লাই, আলু আৰু কি হ'লে আৰু আছে বা বেলেগ সেইবোৰ ক'ব নালাগে, চব ক'ব নালাগে। গাহৰিটো বনি আছে, গাহৰি মেইন মানে। এইপিনে চালাড বনাই আছে দেই। এইপিনে আমাৰ আদা বনাই আছে। এইপিনে জলকীয়া বনাই আছে। এইপিনে চালাড, ঔটেঙা আছে। অঁ এইপিনে খৰিকা দিয়াও আছে দেই। চব ৰেডি কৰি দিয়া আছে। খাম এইবাৰ আজি। আপোনালোকে চাই থাকক আৰু। খানা অলৰেডি ৰেডি হৈছেগৈ প্ৰায় আমাৰ। বনি আছে অলপ, চবেই নাচনত লাগিছে। খানা ৰেডি হৈছেগৈ আৰু। খৰিকা দিয়া মাংস ইয়াত। ভিডিঅ' কৰ না। চ' এইটো এটা ৰেডি হৈ আছে, লাই বনাই আছে, চালাড। চ' মুঠতে অলপ পিছত আপোনালোকে ভিডিঅ'ত দেখিবলৈ পাব, টেনশ্যন নল'ব। পুৰা ফূৰ্তি দেখিছে নাই? এইপিনে ফটো আমাৰ কেমেৰামেন পুৰা মেইন আৰু। গাহৰিটো মেইন। পিকনিক খালে নহ'ব, গাহৰি মাংস লাগিব। নাচ নাচ। চ' আমাক খানা চব ৰেডি হৈ গ'ল। চব ৰেডি হ'ল, খাবলৈ আছে। চবৰে অনুভৱটো অলপ শুনিছোঁ। চব খানা মানে কি চব ৰেডি হৈ গ'ল। ঘন কেনেকুৱা লাগিছে খানাটো? খানা মজা। এই গাহৰি মাংস ডাঙৰ ডাঙৰ পিচ। মাধুৰীমা এনে খানাটো কেনেকুৱা বনাইছে? খানা মানে কি একে বিন্দাছ একদম জুই না মইনাটো জুই। আপোনালোকে আহিব পাৰে, অসমবাসী মানুহে আহিব পাৰে। চৰাইদেউ ডিষ্ট্ৰিক্টৰ চৰাইদেউ সঁচা বহুত দেখাম ন। চৰাইদেউৰ পৰিৱেশো কম পৰি কেনেকুৱা লাগিছে নি? অনুভৱটো কৰ আজি। মানে আমাৰ পিকনিক হ'ল। আমি মাল খালো কাৰণে তোমালোকে বেয়া পাইছা নেকি? পুলক খুন্দু দুষ্টি
চনৰ যিখিনি মেট্ৰিক দিছিলে গোটেইখিনি লগ খাইছো বহুত ভাল লাগিছে একদম জুই মানে গাহৰি মেইন মানে গাহৰি মেইন আমাৰ মেইন মইনা তুমি জুই ৰিকম কিবা এটা ক'বা ভাল লাগিলে আজি 8 বছৰ পাছত লগ পাইছো আমি গোটেইখিনি আজি লগ পাই বহুত ভাল লাগিছে বহুত ভাল লাগিছে আজি হ'ব চ' এতিয়া মানে খাই বৈ চব ৰেডি হৈ গ'ল ৰেডি হোৱাৰ পিছত মৈদাম ফুৰিবলৈ যাম এতিয়া মানে কি ফটোশ্বুট চলি আছে এইটো কেমেৰামেন আছে আমাৰ কেমেৰামেনে দুআষাৰ ক'ব ফটো মাৰি পেলাই ভাগৰ লাগি গৈছে কিবা ক'বা নি কেমেৰামেন পলাইছে ভাগৰ লাগি গ'ল কথা ক'ব পৰা নাই মানে পলাইছে এই মানে পোচ চোৱা ফটো পোচ চাম চ' ফাইনেলি আমি এতিয়া মৈদাম চাবলৈ ওলাইছোঁ গুগল পে'ত মানে কি পইচা আজিকালি নতুন চিষ্টেমবিলাক গুগল পে'ত কাটিবলৈ আমাৰ ইমান ঠাণ্ডা দিনত এই খকুৰী এজনী খকুৰী আইচক্ৰীম খাং লাগিছে আইচক্ৰীম এইজনী খকুৰীজনী আইচক্ৰীম কৰি ঠাণ্ডা দিনতো আইচক্ৰীম খাব লৈছে এইজনী খকুৰী এজনী আমি টিকেট চিকেট অলৰেডি কটা হৈ গ'ল এতিয়া সোমাবলৈ এখন মেইন গেটেদি সোমাব লৈছোঁ গোটেই সোপা লগতে আছোঁ কিবা এটা ক'বা মৈদামত নুঠিবলৈ কৈছা দেই এইটো আমি নুঠো এইটো মানে পুৰণি আইচক্ৰীম মেইন ঠাণ্ডা দিন হ'লো ফটো খাবা বোলে হাত বিষাই গৈছে ফটো চবে পোজ দি ৰখি আছে আপোনালোকে চাওক চবে অকল পোজ দি ৰখি আছে চবে অকল পোজ দি ৰখিয়ে আছে মানে ফটো কাপা বোলে হাত বিকাই গৈছে কি হ'ব বোলে স্পেচিয়েল লাগে ফটো শেষ হৈ গ'ল এতিয়া জাষ্ট প্ৰথম ফটোশ্বুটটো শেষ হৈ কিন্তু যা উঠি গৈ আছোঁ আমি ওপৰলৈ আপোনালোকক দেখাই গৈ আছোঁ সকলো ওপৰত উঠি গৈ আছোঁ পৰিয়ে উঠিব পৰা নাই মোক ধৰি লৈছে ব'লা গৈ আছোঁ বহুত ওখ এইটো অলপ বেছি ওখ হৈছে এইটো কি হৈছে গৈ আছোঁ উঠি আকৌ আপোনালোকক সকলো ভিডিঅ'টো দেখাই যাম এতিয়া অকণমান দেখাই গৈ আছোঁ আপোনালোকক এটা নতুন এটা মৈদাম পাইছোঁ সেইটো মানে কি আগৰ দিনত চিষ্টেমবোৰ কেনেকুৱা চিষ্টেমত আছিলে এইটো দেখাই দিছোঁ আপোনালোকক এইটো চাওক মানে কি বস্তুটো আগতে এনেকুৱা টাইপৰ আছিলে চব মৈদামতে এনেকুৱা টাইপৰ আছে এইটো মানে কি খান্দি পিনে উলিয়াই পিনে আপোনালোকক দেখাবৰ কাৰণে মানে এইটো চিষ্টেমত মানে দেখাই থৈছে বস্তুটো মানে পুতা আছিলে আগত এতিয়া খান্দি পিনে আপোনালোকক মানে দেখুওৱা হৈছে এইটো চিষ্টেমত গোটেই মৈদামবোৰ চব মানে এইটো চিষ্টেমতে আছে এনেকুৱা টাইপত বনাই থৈ দিয়া আছে চব অকল পোজ দিয়া আছে পোজ দিয়ত বিজি বাৰু এইটোৱে কথা মৈদামৰ ভিতৰলৈ আপোনালোকক লৈ গৈছোঁ এতিয়া এইবাৰ মৈদামটোৰ ভিতৰত চোৱা আপোনালোকক দেখাবলৈ লৈ গৈছোঁ কি পৰিৱেশ মৈদামৰ ভিতৰত মানে কেনেকুৱা চিষ্টেমত কি হয় চব দেখাবলৈ গৈছোঁ কিন্তু ঘোৰ অন্ধকাৰ এটা ভয় লগা পৰিৱেশ বহুত ভয় লগা পৰিৱেশত লৈ আহিছোঁ আপোনালোকক মৈদামৰ ভিতৰত ইয়াতে মানে মেইন হলটো ইয়াতে ৰখা হৈছিল তাৰপিছত এনেকুৱা টাইপত পকা কৰি দিয়া হৈছিল চব বাৰ এটা আছে কি আছে হাৰ্ডি থাকিব পাৰে ভয় লগা পৰিৱেশ এইটো মানে চব গোটেই যিমান মৈদাম আছে চব এইটো ষ্টাইলত পকা কৰি দিছে এইটো দৌল টাইপৰ আগত এনেকুৱা টাইপত পকা কৰি দিছে তাৰপৰা এইটো ষ্টাইলত ষ্টেপটো এতিয়া বনাই দিয়ে এইটো আগৰে পৰা থকাইটো এইটো মানে কি খান্দি পিনে দেখাবৰ কাৰণে এনেকুৱা বনাই দিয়া হৈছে চ' এনেকুৱা টাইপত মৈদামবোৰ বনোৱা হৈছিল গোটেই মৈদাম অজস্ৰ আছে কিন্তু চব মৈদাম এনেকৈ খান্দি থোৱা নাই বাৰু সেইকাৰণে আপোনালোকক দেখাব পৰা নাই কিছুমান মৈদাম হাবি জংঘল ভৰ্তি হৈ আছে তো সেনেকুৱা আমি সকলো চাই মেলি চব এতিয়া মানে চব শেষ হৈ পিনি এতিয়া যাবলৈ লৈছোঁ আৰু এনেই মাধুৰ্য কেনেকুৱা লাগিলে তোৰ মোৰ লগত মোৰ বন্ধু আছে মাধুৰ্য কেনেকুৱা মজা লাগিলে ভাল পৰিৱেশ মানে বহুত দিনৰ লগ খালোঁ এনে ভাল লাগিলে ন আহিব পাৰে আপোনালোক সকলো আহিব ভাল পৰিৱেশ ভাল ঠাই হ'ব যাব লৈছোঁ আৰু বাই আকৌ যোৱা টাইমত এটা ভিডিঅ' ক্লিপ এটা পাব বাৰু আপোনালোকে আইচক্ৰীম বুলি ক'লে ৰখি থাকিব নোৱাৰো আইচক্ৰীম দেখিলে খাওঁ লাগেই চবেই আইচক্ৰীম খোৱাত ব্যস্ত আইচক্ৰীম জিন্দাবাদ বন্ধু প্ৰণৱ আইচক্ৰীম জিন্দাবাদ এইটো পুলকো আইচক্ৰীম লৈছে আইচক্ৰীম জিন্দাবাদ আইচক্ৰীম ৰখিব নোৱাৰি মানে চাইডত আহক আইচক্ৰীম খাওক বিন্দাছ চ' আমি চব ফুৰি মেলি এতিয়া গাড়ীত উঠিব লৈছোঁ গাড়ী ষ্টাৰ্ট দিছে চ' যাবলৈ আপোনালোকে মোৰ চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিবলৈ নেপাহৰিব এই কৈ দিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আমি এতিয়া ঘৰলৈ যাবলৈ চ' আজিলৈ গুড বাই